হেল্ল' এভৰিৱান, আজি আমাৰ জীৱনৰ এটা অতিকৈ বেছি ভাল খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যিহেতু এয়া ৰাতিপুৱা শুই উঠি আমি দুটাই এয়া প্ৰেগনেঞ্চি টেষ্ট কৰিব লৈছোঁ। মানে আপোনালোকৰ সৈতেও কথাষাৰ শ্বেয়াৰ কৰোঁ, লগতে মেমৰি হিচাপে ছেভ কৰি থওঁ বুলি এই ভিডিঅ'টো বনালোঁ। আৰু এয়া দেখিছেনে, এনেদৰে এতিয়া টেষ্ট কৰাৰ পাছত মানে মই বহুত বেছি নাৰ্ভাছ হৈ আছোঁ। যিহেতু আপোনালোকক দেখুৱাৰ লগতে আমিও এতিয়া ৰিজাল্টটো গম পাম। আৰু মানে মোৰ একদম ধৈৰ্য মানে নাইকিয়া হৈ গৈছে, মানে কি ক'ম আৰু সেয়া চাওক মই কেনেদৰে চাইছোঁ। এয়া বহুত বেছি মানে ভাল লাগিছে, যিহেতু আমাৰ ৰিজাল্ট পজিটিভ আহিল। আৰু এতিয়া আমি আৰু এটা গধুৰ দায়িত্ব ল'ব লাগিব। ভগৱানে আমাক ইমানখিনি আশীৰ্বাদ দিয়াৰ বাবে, ইমানখিনি কৃপা দৃষ্টি বজাই ৰখাৰ বাবে তেওঁৰ ওচৰত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায় তাৰ বাবে আশীৰ্বাদ কৰিব।